ৰাতিপুৱা জলকীয়া কেইটা কালি ৰাচন আনিছিলোঁ তো ধুই পেলাই এনেকৈ মেলি দিলোঁ আৰু সো আজি হল সৰস্বতী পূজা আৰু হল ৰিপাব্লিক ডে তো আপোনালোকক হেপী সৰস্বতী পূজা আৰু হেপী ৰিপাব্লিক ডে আৰু বলক আজি মোৰ তলত মানে পূজা হৈ আছে মই ৰেডি চেডি হৈ গ'লোঁ আৰু এতিয়া যাওঁ গুণগুণক লওঁ আৰু গুড মৰ্নিং ৰাতিপুৱা আপোনালোকক গুড মৰ্নিং জনালোঁ আৰু ফাৰ্ষ্ট অফ অল হেপী সৰস্বতী পূজা আজি সৰস্বতী পূজাৰ দিন বহুত ভালে কিন্তু লাষ্ট ইয়াৰ আজিৰ দিনতে গুণগুণ ঘৰত আহিছিলে মানে তো আমাৰ ফ্লেটতে সৰস্বতী পূজা তলত হৈ আছে তো মই ৰেডি হৈ ইয়াতে আহিলোঁ তো পূজাৰ বস্তুকেইটা ফটাফট ৰেডি কৰি দিব লাগিব কিন্তু পূজা সোনকালে হ'লে ভাল হ'ব আজি পদ্ধতি সোনকালে আহিব এতিয়া পূজাৰ বস্তুকেইটা পূৰা ৰেডি হৈ আছে আৰু লাহে লাহে চব মানুহ আহিব এতিয়া গা চা ধুই পেলাই আৰু এইটো ছিঙি দিব দে তোমাৰ কাণৰ মই এইটো সেইকাৰণে কাণৰ নিপিন্ধো দেখিছেনে আমাৰ ফ্লেটত পূজাটো হৈ আছে ইয়াতে খানাও ৰেডি হৈ আছে দুপৰীয়া সৰস্বতী পূজাত খিচিৰি আৰু লাবলাটো হ'বই লাগিব ন খিচিৰি হৈ আছে মই বহুত সোনকালে আহি পালোঁ চবেই আহিব তেতিয়াহে পূজা ষ্টাৰ্ট হ'ব তো মই অলপ কাম কৰি এতিয়া যাওঁ ওপৰত আপোনালোকৰ মানে বহুত ডিমাণ্ড আছিলে ন এটা বস্তু চাবলৈ তো আপোনালোকক দেখাই আহোঁ মই চব ৰেডি কৰি থৈছোঁ দেই ফটাফট দেখাই আহোঁ তাৰপিছত আকৌ ইয়াতে আহি পূজা দিম সো এতিয়া মোৰ মানে চবৰ পৰা ডিমাণ্ডিং মানে ইমান দিনৰ পৰা চবৰে কমেণ্ট কৰি আছিলে যিমান আছে মানে যেতিয়া মই মেখেলা দেখালোঁ তেতিয়া মাৰ মেখেলা দেখালোঁ মোৰ বিয়াৰ বহুতকেইটা বস্তু দেখালোঁ আপোনালোক চবে তলত কি কমেণ্ট লিখি আছিলে পূজা আপোনাৰ লেহেংগা ছেট যোৰকেইটা দেখাওক মানে বিয়াত মই একচুৱেলি পাঞ্জাবী হয় আপোনালোক গম পায় অসমীয়াৰ লগত বিয়া হ'ল বাট যেতিয়া বিয়া হৈছিলে পাঞ্জাবী ৰিচুৱেলটো হৈছিলে মোৰ লগত তো তাতে চবেই কমেণ্ট কৰি আছিলে কি লেহেংগা চাব লাগে তো আজি মই আপোনালোকৰ কাৰণে আনিছোঁ মোৰ পুৰা লেহেংগা কালেকশ্যন তো আপোনালোকক অলপ দেৰি ৰখক মই পুৰা দেখাই আছোঁ এটা এটাকৈ খুলিব দিগদাৰী হয় লেহেংগা ইমান ভাৰী হয় না ফাৰ্ষ্টটো মই আপোনালোকক মই দেখাওঁ মানে বিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট মই আপোনালোকক দেখাওঁ চ' আপোনালোক ভাবিছে চাগে মই ভিডিঅ'ৰ মাজত ক'ত আহিছোঁ মই আহিছোঁ মষ্ট বেটৰ ছাইডত হুইল অফ ফৰ্চুন স্পিন কৰিবৰ কাৰণে মই মোৰ বন্ধুৰ পৰা বহুত ভাল কথা শুনিছোঁ এই ছাইটৰ পৰা আপোনালোকো এই ছাইটত আহি বহুত ভাল গিফ্ট জিতিব পাৰিব আৰু আপোনালোক জাষ্ট মোৰ লিংকটো ফ'ল' কৰি হুইলটো স্পিন কৰি দিব তাৰপিছত আপোনাক প্ৰথম ডিপজিটতে পাই যাব 30,000 লৈকে বনাছ আৰু আপোনালোকক যদি ইয়াতকৈ বেছিয়ে বনাছ লাগে তেতিয়া আপোনালোক মোৰ কুপন কোডটো ইউজ কৰিব আৰু এটা কথা কৈ দিওঁ ইয়াতে আপোনালোক কেচিনো আৰু কাৰ্ডছৰ বহুতকেইটা গেম খেলিব পাৰিব ইয়াতেতো মোৰ এজন ফ্ৰেণ্ডে iPhone 14 Pro Max লৈকে জিতিছে আৰু আপোনালোকো ইয়াতে ডিফাৰেণ্ট স্পৰ্টছত বেট লগাই পেলাই পইচা জিতিব পাৰিব আৰু ইয়াতে ডিপজিট আৰু উইথড্ৰ কৰা পইচা বহুত ইজি হয় মই সাইডত আপোনালোকক দেখাই দি আছোঁ মই উইথড্ৰ কৰা পইচাকেইটা আৰু আপোনালোক ভয় খাব নালাগে আপোনালোক ডিছক্ৰিপশ্যনত লিংক আছে গৈ পেলাই ক্লিক কৰক হুইল অফ ফৰ্চুন স্পিন কৰক আৰু ডিফাৰেণ্ট গিফ্ট জিতক চাব গৈ আছোঁ মোৰ মেহেন্দি মানে মোৰ মেহেন্দি যেটো হৈছিলে তেতিয়া মই লেহেংগা পিন্ধিছিলোঁ আপোনাক মই এতিয়া দেখাই আছোঁ এইযোৰে হ'ল মোৰ মেহেন্দি পিন্ধা যোৰ মানে মেখেলা মানে লেহেংগা আৰু কি মেখেলা মুখত আহে সদায় মেখেলা পিন্ধি থাকোঁ যে সেইকাৰণে মুখত আহি যায় আৰু এইটো বহুত হেভি দেই ছেটটো মানে বহুত দিনৰ ভিতৰত আছিলে চিপকাই গ'ল মই মেহেন্দি লাষ্ট পিন্ধিছিলোঁ তাৰপিছত পিন্ধাই নাই ক'ত যাম বলক আপোনালোক বিয়া চিয়াত মাতিব তেতিয়া যাওঁ পিন্ধি আপোনালোকৰ ঘৰত কি কয় দেখাওঁ দেখক চাওক এইটোৰ লগত ৰ'ব মই দেখাই আছোঁ এইটোৰ লগত ব্লাউজ বনাইছিলোঁ চিম্পলে বনাইছিলোঁ মই ব্লাউজ লটকন লগাই দিছিলোঁ আৰু এনেকা सिंपल पिछले অলপ थोड़ा वी थोड़ा लंबा दिया था और चुन्नी है चुन्नी टू कॉन्ट्रास्ट चुन्नी सब रेड चुन्नी सो আপোনালোক लेकिन ক'ব হা কোনযোৰ ভাল লাগিছে আৰু মই কৈ আছোঁ ক'ৰ পৰা মই লৈছোঁ এইটো মই ফেন্সি পৰা লৈছিলোঁ একচুৱেলি আই এম ভেৰি বাজেট ফ্ৰেণ্ডলি তো মই মানে এইটো মানে ভাবিছোঁ ইমান খৰচা কিয় কৰিব লাগে তো এইটো মই ফেন্সিৰ পৰা 3000ত কাপোৰটো লৈছোঁ কাপোৰ টাইপ লৈছোঁ চুন্নি ছেট আছিলে তাৰপিছত টেইলাৰত 700 নে 800 লাগিছে টেইলাৰক দিলোঁ তাতে ডাবল কেন সোমাব দিলোঁ এইটো ডাবল কেন মানে সেইকাৰণে পুৰা ডাঙৰ হৈ গ'ল এইটো ডাবল কেন সোমাব দিলোঁ তো মোৰ 4000 মানত সব বস্তু হৈ গ'ল পিছপানে লটকন সটকন লৈ পেলাই 4000ত মানে চিলাই মেখেলা সব বস্তু হৈ গ'ল
মানে লেহেঙ্গা এইটো মানে মায়ে দিছিলে যেতিয়া মোৰ ফাৰ্ষ্ট কৰবা চৌথ হৈছিলে তেতিয়া আমাৰ মানে নতুন এটা কাপোৰ পিন্ধিব লাগে তো মায়ে মানে আগৰ পৰাই মোৰ মা মানে লামনিকৰ মা কি আগৰ পৰা দি থৈছিলে মানে মই ফাৰ্ষ্ট কৰবা চৌথত এইটো পিন্ধিছিলোঁ আপোনালোকৰ মানে সৰু সৰু মুহূৰ্ত কিছুমান দেখাই আছোঁ চাব সেইটো টাইম আৰু সেই কৰবা চৌথত ন মই প্ৰেগনেণ্ট আছিলোঁ तो हेतु लहंगा मोर करने बोलो स्पेशल है कि गुनगुन भी थी और गुनगुन पेट में थी मेरी तो मैंने ये पहना था उन्हें तो रिमोर पीने देखूं कोला कोला में मोहा कर दीना रुआ से ने बाहे कुनुमा नदिया এইটো সিম্পলে ৰাখিছিলোঁ তেতিয়া মই কেন চেন লগোৱা নাছিলোঁ কেন কি গুনগুন আছিলে তো বহুত অলপ হেভি হৈ যায় মোৰ কাৰণে মানে ইমান হেভি লেহেঙ্গা কেৰি কৰা তো সেইকাৰণে মই একদম সিম্পলকে মানে এই লেহেঙ্গাটো মানে কৈছিলোঁ কি এনে সিম্পলে দিয়ক মোক পিন্ধিলে আপুনি ইমান ধুনীয়া লাগে না আপুনি মানে গম পাব আৰু এইটো মই নাজানো ক'ৰ পৰা লৈছিলে মাতো এইটো আপোনালোকক মই এড্ৰেছ দিব নোৱাৰো তো এই লেহেঙ্গাযোৰটো মই মোৰ হালদিত পিন্ধিছিলোঁ মানে বিয়াৰ ৰাতিপুৱা যেটো হলদি লগাই না তো সেইটো টাইমত পিন্ধিছিলোঁ আৰু চব দেখ মই এইটো পিন্ধি পুৰা ডান্স কৰিছিলোঁ দেখাই আছোঁ আপোনালোকক এক শ্বট তো চাওক মোৰ এইটো বেলেগ আৰু দেখাই আছোঁ ৰ'ব মোৰ লাইফত কেনেকুৱা হৈ গ'ল এতিয়া লেহেঙ্গা চাই পেলাই বাছ মনত পৰিছে ফাৰ্ষ্ট কৰবা চৌথত লেহেঙ্গা আপোনালোকক দেখালোঁ তেতিয়া গুনগুন মোৰ টমিত আছিলে এতিয়া এইটো ছেকেণ্ড কৰবা চৌথ আৰু মানে মই কৰবা চৌথত লেহেঙ্গাই পিন্ধিছোঁ ইমান 2 বছৰ বিয়া হোৱা 2 বছৰ হৈ গ'ল এতিয়ালৈকে মানে এইটোৱে ভাবোঁ বিয়া কেতিয়া হৈছিলে কেনেকুৱা হৈছিলে কিমান বছৰৰ মৰম বিয়াও হৈ গ'ল 2 বছৰ হৈ গ'ল মোৰ ছোৱালী এজনীও আছে তো আপোনালোকৰ লাগে কেতিয়াবা সপোন লাগে কেতিয়াবা তো চাওক এইযোৰৰ কথা বহুতজনে মোক সুধিছিলে ক'ৰ পৰা লৈছোঁ এইটো মই সুৰতৰ পৰা এমেজিং ফেক্টৰীৰ পৰা অৰ্ডাৰ কৰাইছিলোঁ ডিছক্ৰিপশ্যনত আপোনালোকক লিংক দি দিম আপোনালোক গৈ পেলাই কিনি ল'ব পাৰিব ব্লাউজ আছিলে এইটো আপোনালোকৰ শ্বৰ্টটো দেখাই আছোঁ তেতিয়া গম পাই যাব আৰু বুজা 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 মোৰ মন প্ৰেমৰে নৈ তুমামে তোমাৰ বাবে মই ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোক গৈ পেলাই কিনিব পাৰিব আৰু এইটো বেছি নাছিলে 3000 to 4000 মানৰ ভিতৰত আছিলে মোৰ মনত নাই পাহৰি গ'লোঁ বাট চাকে তেনেকাই আছিল ৰ'ব দেই নাযাব বিয়াৰ মেইন যোৰ আছে এতিয়ালৈকে দেখা এটা লেহেঙ্গা মই এইটো জাষ্ট লৰিত পিন্ধিছিলোঁ অসমৰ ৰিপন চেনেলত গৈ পেলাই চাব লৰিৰ ভিডিঅ'ত এইটোও মই এমেজিং ফেক্টৰীৰ পৰাই কিনিছোঁ বাট বহুত ভাল হয় দেই এইটো গ্লাছৰ হয় গ্লাছৰ পুৰা শ্বাইন কৰে একদম দিনত পিন্ধিলে একদম খতৰনাক লাগিব তো হৈ গ'ল আপোনালোক শ্বৰ্ট চালে বহুতকেইটা মেখেলা কথা মানে কি কৈ আছোঁ খালি মুখত বাৰ মেখেলাই আহে বহুতকেইটা লেহেঙ্গা চালে এতিয়া আপোনালোকৰ টাইম আছে মোৰ বিয়াৰ মানে মোৰ বিয়াৰ দিনত যিটো মই পিন্ধিছিলোঁ মানে আমাৰ ৰিচুৱেল হয় কি মাহঁতে যিটো কাপোৰ দিয়ে ল'ৰা ছোৱালী সেইটোৱে পিন্ধিব লাগে মানে ৰিকিয়েও ছেইম পিন্ধিব লাগে মই মোৰ হাজবেণ্ডৰ কথা কৈছোঁ তেওঁ ছেইম পিন্ধিব লাগে মানে মোৰ মুখৰ পৰা অহা আৰু ময়ো তো সেইটো দেখাই আছে দেই বহুত ভাৰী যে মই কাৰণে নাজানো এইটো নেক্সট কেতিয়া পিন্ধিম বাট বহুত মৰমৰ ছেট আছিলে এইটো তো মা পাপাই মোক দিছিলে আৰু এইটোৰ লগত আৰু জিন্দগী ভৰৰ কাৰণে লাইফৰ মেমৰিজ থাকি গ'ল আৰু এইটো যেতিয়া উঠা না হেঁপাহ হৈছে মানে কিয় বজন থাক যাতে ভাগৰ লাগিছে চ' এই চাওক ব্লাউজ আছিলে সেইটো তাহাঁতিয়ে মানে পইচা আমাৰ এক্সট্ৰা লাগে বাট তাহাঁতিয়ে বনাই দিয়ে মানে আপোনাৰ ফিটিং কৰি তাৰ পৰাই মানে চব দিয়ে আৰু এইটোৰ লগত এটা পিংক কালাৰ চুন্নি আছিলে তো আৰু মই এক সাইডত এইটো চুন্নি লৈছিলোঁ পিংক কালাৰটো মাথা ওৰাৰ কাৰণে এইটো চুন্নি এইটো এক্সট্ৰাকে লৈছিলোঁ আৰু এইটো তো এইটো দিয়ে মোৰ বিয়া হৈছিলে দেই পুৰা চুন্নিটো চাওক বহুত হেভি হয় আৰু
মনত পৰি যায় কিছুমান বস্তু হাসিম হাসদিতে যত নাই হাসিম কপালতে সুমাটো আঁকি তোমাক সাজিম কাচিম বুজি পাবা খুলিও নকওঁ খুজি খুজি মৰম নলো তুমি মৰম দি থাকিবা মই আনন্দে নহওঁ যাব পাৰিব अगर अच्छे से रहा अगर गुनगुन को अच्छा लगा তেতিয়া গুনগুনৰ বিয়া হ'ব তো গুনগুন কোই এক ৰিচুৱেল মে পেন সকিগে আৰু নাজানো তাহাঁতৰ তো লাইফ চেঞ্জ হৈ যায় বাচ্চাবিলাকৰ আৰু যেনেকা क्या बोलते हैं ना जमाना चेंज हो रहा है तो सबर पसंद बेलेग बेलेग हो जाए बट नाजानो ऐसे माँ हिसाबत भाविছো আৰু কেতিয়াবা গুনগুন এইটো পিন্ধিলে ভাল লাগিব আৰু কেতিয়া এইটো গুনগুনৰ ওপৰত চাম আৰু মই কেতিয়া পিন্ধিম মই নাজানো তো নেক্সট পিন্ধিলে মানে নিজৰ বিয়া যেনে লাগে তো এইকাৰণে মানদেৱৰৰ পৰা লৈছোঁ এইটো আপোনাৰ খালি এইটো চিলাইটো বেলেগ পৰিছিলে আই থিংক ইট ৱাজ বিটুইন 25,000 to 30,000 ভিতৰত আছিল এইটো মই ঠিককৈ ক'ব মনত নাই মোৰ কিন্তু চুন্নিও লোৱা হৈছিলে না তো 30,000 লাগিছে নেকি সব মিলাই পেলাই 30,000 হৈছে মাহঁতৰ এইটো পচন্দ আহিলে আৰু মই ক'লোঁ লওক আৰু মোৰ মন আছিলে ভাল পালোঁ আৰু লৈ লওক আৰু সেইটো মোৰ লাইফৰ মানে সবৰ পৰা দাবী মানে এইটো হৈ গ'ল আজি মই আপোনালোকক এটা নতুন মানে দেখাম কি मेरे हस्बैंड जी का जो एटू मोर লগত যে কন্ট্রাস্ট আছিলে কেনেকা শেরবানি লৈছিলে এটু লগত কন্ট্রাস্ট শেরবানি দেখা আছে তো এটু ইয়াতে থৈ দিও তুমি ইয়াতে বহা দে তুমি ধুনীয়াকে বহা নেকা বহিলে নহব ধুনীয়াকে বহিব লাগিব তোমাৰ মানুহজন আহিব এতিয়া सब इमान गॉर्जियस है तो मेरा पति देव इसमें आया था मुझे लेके जाने के लिए ঘোড়া में नहीं आया था मतलब কাৰত আহিছিলে ঘোড়াত আহিলে বেছি ভাল লাগিলে হয় মানে ঘোড়া পোৱাই নাই বেচাৰা খুজিছিলে পোৱাই নাই নেক্সট জন্মত যেতিয়া বিয়া পাতিম তেতিয়া কম আকৌ ঘোড়া লৈ আহিবা 25 साल का एनिवर्सरी যেতিয়া বিয়া পাতিম তেতিয়া কম আকৌ আহা ঘোড়া লৈ বুঢ়া হৈ যাম তেতিয়ালৈকে সো এইটো যে সেটটো আছিলে এইটো 15 to 16,000 আছিলে মানে 15,000 সামথিং আছিলে এই কাৰণে মই মাজতে কম তো এইটো খালি ওপৰটো আৰু পেন্টটো হা তাৰ লগত চুন্নি লাগে আমাৰ চুন্নিটো বেলেগ আছিলে পগড়ি লাগে এইটো পগড়িও বেলেগ আছিলে জুতা লাগে এইটো বেলেগ আছিলে সব মিলাই ৰিকিৰ মেইনলি 22,000 24,000 সব বস্তু হৈ গৈছিলে তো বাট মান্যবৰৰ পৰা মানে পাগৰি সাগৰি সব মানে সেম কালাৰৰ মিলাব লাগে না তো সেই কাৰণে আপোনালোকক মই এটা শৰ্ট দেখাইছো দুইজন কেনেকা লাগিছিল চাই লব মোর মাথু মেনু জানে কার কেতিয়া মন পিছলিব এতিয়া মই সোনকালে আপোনালোক দেখাই পেলাই ইয়াতে আহি পালোঁ ইয়াতে মানে হোম জুলৱা ষ্টাৰ্ট হৈ গ'ল তাৰপিছত অঞ্জলি ল'ব আছে ओम विष्णुवे सो पूजा उजा শেষ হ'ল আপোনালোককো আজি बहुत बहुत सरस्वती पूजार शुभकामना और मोर गुनगुनर आशीर्वाद करिब कि अच्छे से बड़ी हो जाए और अच्छे से ज्ञान हो और এটা কথা আজি रिपब्लिक डे আছে तो आप लोगों को हैप्पी रिपब्लिक डे गणतंत्र दिवस का बहुत बहुत शुभकामनाएं तो जय हिंद जय भारत आई लव माई कंट्री मैं जानो आप लोगों को लव करे तो कीप योर कंट्री क्लीन हेटुए कम लास्टत कंट्री तो क्लीन रखो डस्टबिन लिक्विड डस्टबिन बेलेगके पेलाओ सॉलिड तो बेलेगके पेलाओ अगर कंट्री क्लीन होबो তেতিয়া আমাৰ বাচ্চাবিলাক ডাঙৰ হলে মানে ভাল এটা এনवायरमेंटটো ডাঙৰ হ'ব পাৰিব আধা হিন্দী আধা এছএমএছত কৈ দিলো বুজি পালে সকে কেনকি মনৰ ভাষাটো তো একো ভাষা নালাগে মনৰ ভাষাটো আপোনালোক বুজি পাব পাৰে তো এইটোৱে আজি আশা কৰি ভিডিওটো সমাপ্তি কৰিলো আকৌ নেক্সট ভিডিওত লগ পাম আৰু
মৰম দি থাকিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিলে শ্বেয়াৰ কৰিব ভাল লাগিব মোক অলপ শ্বেয়াৰ কৰিলে আৰু মোৰ ইনষ্টাগ্ৰাম এটা আইডি আছে তাতে লিংক আছে ডেছক্ৰিপশ্যনত কেতিয়াবা মোৰ লগত কথা পাতিব মন যায় তো তাতে মেছেজ কৰিব মই মেছেজ কৰিম মই আছো তোমাৰে দুচকু